নমস্কাৰ মোৰ শ্ৰদ্ধা দৰ্শকসকল, আশা কৰো সকলোৱে ভালে কুশলে আছে। মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, তাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এনেধৰণে আগলৈকে ছাপোৰ্ট কৰি যাব, যাতে মই এনেকুৱা ধৰণৰ কণ্টেণ্ট, যিবোৰ কণ্টেণ্টে আমাক কিছু ইনস্পাইৰেশ্যন দিব পাৰে, তেনেকুৱা ধৰণৰ কণ্টেণ্ট যাতে মই আপোনালোকক দি থাকিব পাৰোঁ, তাৰ বাবে মোক ছাপোৰ্ট কৰি যাব। আহক এতিয়া আমি আমাৰ আজিৰ যিটো টপিক, সেই টপিকটোলৈ আহোঁ। আপোনালোকে জানে, আজি কিছুদিন আগত আমাৰ অসম পুলিচৰ বিভিন্ন পদত বহুত যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিছে আৰু তাৰে কিছুমান ছাকচেছ ষ্টৰী আমাৰ ছ'চিয়েল মিডিয়াত বা ফেচবুক বা টেলিভিশ্যনত খুব চৰ্চিত হৈ আছে। তাৰে ভিতৰত এটা ষ্টৰী হৈছে যে এজন মহিলা পুলিচৰ চাকৰিত ছাকচেছফুল হৈছে বা পুলিচৰ যি নিযুক্তি প্ৰক্ৰিয়া তাত ছাকচেছফুল হৈছে আৰু তেখেতক ছাকচেছফুল কৰাৰ কাৰণে তেখেতৰ হাজবেণ্ডে নিজৰ কাম বাদ দিছিল আৰু কাম বাদ দি পেলাই ৱাইফৰ কাৰণে, ৱাইফক ছাকচেছফুল কৰাৰ কাৰণে তেওঁ যথেষ্ট পৰিশ্ৰম কৰিছিল। যিবোৰ ঘৰুৱা কাম কাজ সেইবোৰ গোটেইবিলাক কৰিছিল আৰু ৱাইফক যিমান পাৰে সিমান তেওঁ হেল্প কৰিছিল। এতিয়া এই যিটো ষ্টৰী, এনেকুৱা ষ্টৰী ঢেৰ আছে আৰু এই ষ্টৰীটোৰ পৰা আমি এটা শিক্ষা লাভ কৰোঁ যে জীৱনত আগুৱাই যাবৰ কাৰণে আমাক দুটা বহুত ইম্পৰ্টেণ্ট স্কিল বা ইম্পৰ্টেণ্ট গুণ আমি আয়ত্ব কৰাটো উচিত বা আমাক প্ৰয়োজন হয়। ইয়াত ধনী দুখীয়া বুলি কথা নাই। আমাৰ যদি এই দুটা বস্তু যদি আমাৰ লগত থাকে, তেতিয়াহ'লে আমি যিকোনো এচিভ কৰিব পাৰোঁ বা যিটো আমি লাইফত পাব বিচাৰোঁ, যিটো আমি সপোন পূৰণ কৰিব বিচাৰোঁ, সেই সপোনবোৰ পূৰণ কৰাত এই দুটা বস্তুৱে যথেষ্ট সহায় কৰে। আপোনালোকে হয়তো ভাবিছে এই দুটা কি বস্তু বা কি গুণ, যি দুটা গুণে আমাক আগুৱাই লৈ যোৱাত সহায় কৰে। প্ৰথমটো হৈছে কাৰেজ, সাহস। সাহস এটা অদ্ভুত ধৰণৰ এইটো এটা গুণ আৰু আপোনালোকে দেখিছে মানুহে এই সাহসৰ কাৰণে অদ্ভুত অদ্ভুত কাম কৰিব পাৰিছে। গতিকে এই যিটো আমি ষ্টৰীটো পালোঁ, তাত হাজবেণ্ডজনে যে নিজৰ জব বাদ দি পেলাই বা নিজকে ৱাইফৰ ছাকচেছৰ কাৰণে বা ৱাইফক আগুৱাই নিয়াৰ কাৰণে যিখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিছে, সেইখিনি কৰিবৰ কাৰণে এটা ডাঙৰ সাহস লাগিব, তাৰ লগতে ডাঙৰ মন লাগিব। আৰু তাৰ লগত আৰু এটা কথা তাত লুকাই আছে যে ৰিস্ক লোৱাৰ যিটো সাহস। আমাৰ বহুত মানে ৰিস্ক লোৱা ভয় কৰে লাইফত, চব মানে ছিষ্টেমত লাগে, ইজিলি লাগে। বহুত মানুহে ৰিস্ক ল'ব ভয় কৰে। গতিকে আমি জীৱনত যদি সাহসটো আমাৰ থাকে, আমি তেতিয়াহ'লে ৰিস্ক ল'ব আমি পাৰিম আৰু ডাঙৰ সপোন দেখিব আমি পাৰিম আৰু এই সাহসে আমাক এনেধৰণে আমাৰ জীৱনটো আগুৱাই নিয়াত সহায় কৰে বা আমাৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰে। দ্বিতীয়তে আমাক লাগিব আত্মবিশ্বাস। আমি যিটো বস্তুৰ প্ৰতি আমাৰ নৰ্মছ থাকে বা আমি যিটো ভাবোঁ যে এই কামটো মই কৰিব পাৰিম বা এই কামটো কৰিব পৰা গুণ মোৰ আছে, তো সেই কামটো কৰিবৰ কাৰণে যিখিনি আত্মবিশ্বাস আমি আয়ত্ব কৰিব লাগিব বা আমাৰ মনত আমি ভাবিব লাগিব যে এই কামটো মই কৰিব পাৰিম। গতিকে এই আত্মবিশ্বাসটো যেতিয়া আমাৰ মনত আহিব, তেতিয়াহ'লে আমাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে। পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে আমাৰ সপোন পূৰণ কৰাত। এবাৰত নহয়, দুবাৰত নহয়, ৩-৪বাৰত হ'লেও ই হ'বই লাগিব। গতিকে এনেকুৱা ঢেৰ ষ্টৰী আছে, যিবোৰ ষ্টৰী আমাক এই দুটা কথা শিকায় যে লাইফত আগুৱাই যাবলৈ আমাক সাহস আৰু আত্মবিশ্বাস এই দুটা বহুত ইম্পৰ্টেণ্ট। যিকোনো ক্ষেত্ৰত, ই আপোনাৰ চাকৰিৰ পৰীক্ষাই হওক, লাইফৰ অন্য ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত যিবোৰ ডাঙৰ ডাঙৰ কাম থাকে বা যিবোৰ ডাঙৰ ডাঙৰ এচিভমেণ্ট থাকে, সেই গোটেইবিলাকৰ লগত এই দুটা বস্তু জড়িত হৈ থাকে। গতিকে মই সকলোকে এইটো কথাই আহ্বান কৰিব বিচাৰিম আৰু আমি উঠি অহা ল'ৰা ছোৱালীকো আমি এই কথা দুটা শিকাব লাগে যে জীৱনত নিজৰ মনত সাহসৰ সৃষ্টি কৰিব লাগিব আৰু
আত্মবিশ্বাস সৃষ্টি কৰিব লাগিব তেতিয়াহে আমি জীৱনত ভবামতে সঠিকভাৱে আগুৱাই যাব পাৰিম এইখিনি কথা কৈ আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ আৰু যদি ইয়াত কিবা ভুল হৈছে ক্ষমা কৰিব আৰু আঙুলিয়াই দিব মোক কমেণ্ট বক্সত জনাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়াৰ পৰা কিবা যদি ইনস্পায়াৰিং মেছেজ আছে সেইখিনি পায় আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম ভিডিঅ'টো ভাল পালে লাইক কৰি দিব থেংক ইউ